নমস্কাৰ বন্ধুসকল, কি খবৰ? মোৰ ইউটিউব চেনেললৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। চ' আজি হ'ল নৱমী পূজা। মোৰ গা ধুই লৈছোঁ, মানে আজি যাম পূজা চাব। চ' নৱমী পূজা উপলক্ষে সকলোকে পোনপ্ৰথমে পূজাৰ শুভেচ্ছা জনালোঁ। তো আজি গৈ আছোঁ পূজা চাবলৈ। গৈয়ে দেৱী মাক সেৱা কৰিমতো, সেইকাৰণে পূৰা একদম গা চা ধুই ল'লোঁ আৰু। তো ব'লক ভিডিঅ'টো আৰম্ভ কৰোঁ। চ' ফাইনেলি ৰেডি হ'লোঁ পূজাত যাবৰ বাবে। চাওকচোন মোৰ ড্ৰেছযোৰ কেনেকুৱা লাগিছে জনাব। একদম গোটেই ব্লেক পিন্ধিছোঁ। ব্লেক ইজ মাই ফেভৰেট। মোৰ নহয়, বহুতেই ব্লেক কালাৰটো ভাল পায়। খাব মাস্কখন লৈ লওঁ, এইখন ইম্পৰ্টেণ্ট। মানে কৰোণা নহয়, বাট ধূলি বালিৰ কাৰণে ইটছ ভেৰি ইম্পৰ্টেণ্ট। মাস্কখন লৈ লওঁ। চ' পূজা থল আহি পালোঁ। এয়া চাওক, আমাৰ বৰমাৰ পূজা হয়। বাপৰে বহুত মানুহ হৈছে আজিও। দুৰ্গা পূজাত আহিছোঁ আৰু মাক সেৱা নকৰিম নে? চ' ফাৰ্ষ্ট মাৰ আশীৰ্বাদ লৈ ল'লোঁ। সকলোৰে বছৰটো কুশল মংগলে যাওক আৰু। প্ৰতি বছৰে আহিয়ে ফাৰ্ষ্ট মাৰ আশীৰ্বাদ লওঁ, তাৰপিছতহে বাকীবোৰ। পূজা মানে ফাৰ্ষ্ট মনলৈ আহে জেলেবি। অ' মাই গড। পূজা আহিলে আমি ফ্ৰেণ্ড কেইজনী অন্য যেন তেন, মানে খোৱাটো আগত এটা এটাকৈ চব বস্তু খাওঁ আৰু মানে। ময়ো দিম। বাপৰে মানুহ বহুত হৈছে আৰু তাতে গৰম। তথাপিও পূজা চোৱাৰ যিটো আমেজ, সেইটো নৈ কৰিব নোৱাৰি। এয়া চাৰ্কাছ চলি আছে। আমি বাৰু চাৰ্কাছ নাচাওঁ। এয়া মিনি জু বনাইছে, তাকে চালোঁ আৰু ভাল লাগিছে। সেইটো ৰাৱণ, যিটো দশমীৰ দিনা দাহন কৰা হ'ব, সেইটো মিনি জু। ইয়াত টাৰ্কি চৰাই এটা আনি থৈছে আৰু শেষত জেলেবি ল'লোঁ ঘৰলৈ। চ' ফাইনেলি আমিও ৰেষ্টুৰেণ্ট এখনত ৰৈ আছোঁ। চাব সকলোৱে ভিডিঅ' মোৰো চাব। আমি এতিয়া ৰেষ্টুৰেণ্ট এখনত ৰৈ আছোঁ, মানে খাবলৈ আহিছোঁ এতিয়া। বহুত সময় ৱেইট কৰিলোঁ। ইয়াত ৰখিব লাগে, মানে ৰখিলে পাব আপুনি। বাট বহুত টেষ্টি হয়, বহুত টেষ্টি। সেইকাৰণে আমি ইয়াত ৰখি হ'লেও ইয়াতে খাওঁ মানে। তেওঁলোকে কফি খাই আছে, আমিও কফি অৰ্ডাৰ কৰিছোঁ। অকণমান লাষ্টত খাম। আমাৰ ষ্টৰি আহিছে সকলোৱে। এই চেনেলটো মই টেগ কৰি দিম হা, তাত ডিছক্ৰিপশ্যন বক্সত দিব, আপোনালোকে চাব চবে। ছাবস্ক্ৰাইব কৰি দিব দেই। ৰেষ্টুৰেণ্টখনৰ পৰা মই বাহিৰৰ দৃশ্যটো অকণমান দেখাই দিছোঁ। এতিয়া খালোঁ ল'লোঁ আৰু যাবৰ হ'ব আৰু। চ' পূজা চালোঁ, বহুত চালোঁ। এতিয়া বহুত দেৰি হৈ গ'ল। এতিয়া ঘৰলৈ যাওঁ আৰু ব্লগটো আৰু এইকেইটাই সমাপ্ত কৰিম আৰু। আমি বহুত পূজা চালোঁ, বহুত। ভিডিঅ'টো যদি চাই ভাল লাগে, লাইক শ্বেয়াৰ কৰি দিব আৰু সকলোকে পূজাৰ শুভেচ্ছা জনালোঁ পুনৰবাৰ। আৰু অহাবাৰলৈকে পূজা পাই বুলি ক'লোঁ। দুৰ্গা মায়ে সকলোকে ভালে কুশলে ৰাখক। অহা বছৰ পুনৰ এনেকৈ দুৰ্গা মা আহক অসমৰ মাজলৈ আৰু পুনৰ আমি দুৰ্গা পূজা উপভোগ কৰিব পাৰোঁ। চ' অহাবাৰলৈকে এইবাৰলৈ বাই। এই ভিডিঅ'টো ইয়াতে সামৰিছোঁ। লগ পাম নেক্সট ভিডিঅ'ত। তো মোৰ ভিডিঅ'টো লাইক শ্বেয়াৰ কৰি দিব পাৰে।
চ' লাষ্ট টাইম দেখাই দিছোঁ ৰেষ্টুৰেণ্টখন। এইবাৰলৈ পূজাক ইয়াতে বাই ক'লোঁ আৰু অহাবাৰ যাতে এনেকৈ আকৌ আহিব পাৰোঁ। চ' লাষ্ট টাইম এইবাৰলৈ পূজাখন দেখাই দিলোঁ আৰু যদি মোৰ ভিডিঅ'টো চাই ভাল লাগে লাইক শ্বেয়াৰ কৰি দিব আৰু মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। বাই।